গাইজ 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 নে ৰাইজ এই কিবা এটা হয় আৰু আমি গৈ আছোঁ এখন স্কুটি কিনিবলৈ আহকচোন নহ'লে আপোনালোককো দেখাই দিওঁ কোনখন স্কুটি কিনো কোনখন স্কুটি আমাৰ আহি মানে ভাল লাগে আৰু আহি ইয়াত ৰেলগেটত ফচি গ'লোঁ মানে ৰেলগেটটো পৰি গ'ল আমি অহাৰ লগে লগে ৰেল এখন আহিছে এইখন কিহৰ বা ৰেল তেলৰে না কিহৰে নাজানো কিহৰ আৰু ৰেলগেটটো পাৰ হৈ ফাইনেলি আহি গ'লোঁ আমি টিহুত থকা হণ্ডা ডিলাৰক লগি আৰু ইয়াত স্কুটিবিলাক চালোঁ এইকেইখন দেখা পাই মোৰখন চলাব মনে হৈ গ'ল মানে মোৰখন বহুত বেছি বুঢ়া হৈ গৈছে কিন্তু উপায় নাই আৰু আমাক লৈ গ'ল ভিতৰক লগি মাতি আৰু এয়া বাইকখন কি ধুনীয়াকৈ থৈ দিছে ইয়াত মানে এইখন নতুন বাইক নেকি বাকীতো চব নতুনে দিয়কচোন মানে সেইখন নতুনকৈ আহিছে নেকি সেইকাৰণে ইমান ধুনীয়াকৈ সজাই থৈ দিছে তাৰপিছত ফাইনেলি আমাৰ এইখন গাড়ী পচন্দ হৈ গ'ল আৰু এইখন গাড়ী ঠিক ঠাক কৰিব দিলে সিহঁতে মানে বেটাৰী চেটাৰী খুৱাই নাথাকে সেইবিলাক মানে খুৱাই দিলে তাৰপিছত বৌকেইটা কুপন টানিব দিছে মানে সিহঁতৰ পৰা কিবা এটা দিব আৰু কুপনত এটা ধুনীয়া বাতি ছেট দিলে গ্লাছৰে বাতি ছেট ধুনীয়া লাগিছে পাকঘৰৰ বস্তু দিছে পাকঘৰৰ বস্তু দিলে আমাৰ তিৰিবিলাকৰ মানে মন চন বহুত বেছি ফূৰ্তি লাগি যায় তাৰপিছত ইয়াত আহোন হণ্ডা ফেমিলিক লগি লৈ গ'ল গামোচা চামোচা দিলে চাবি তাবি দিলে আৰু ফটো চটো উঠালে ধুনীয়াকৈ গাড়ীখন লৈছে আমাৰ দাদা আৰু বৌয়ে মই লনাই দিয়ক গাইজ সিহঁতে লৈছে দাদা আৰু বৌয়ে তাৰপিছত গাড়ীখন আমি ধুনীয়াকৈ আনিলোঁ আনি দোকানত পৰঠা চৰঠা খালোঁ কাৰণ বহুত বেছি ভোক লাগিছিল তাৰপিছত ৰাতি আকৌ আমাক পাৰ্টি দিলে সি গাড়ীখন লোৱাৰ পাৰ্টি দিলে তাৰ লগৰকেইটাকো আৰু আমাকো ধুনীয়াকৈ ৰান্ধনি মটন কাৰী বনাই আছে গোটেইকেইটাই মিলি মানে এসাঁজ খালোঁ ধুনীয়াকৈ গাড়ী লোৱা পাৰ্টি আৰু নে কি কয় আজিলৈ আহিলোঁ বাই।